বিজ্ঞানৰ প্ৰথম লেসনটো ভালদৰে পঢ়া। মই কিন্তু প্ৰশ্ন সুধিম দেই। মা হ'ব দিয়া, মই সমাজ বিজ্ঞানখন পঢ়ো। ঠিক আছে, তুমি পঢ়া। যদি কিবা নোৱাৰা মোক সুধিবা আৰু পঢ়াৰ শেষ হ'লে মই প্ৰশ্ন সুধিম। মা ঠিক আছে, হ'ব দিয়া। মুনু পঢ়া হ'ল নাই? ঠিক আছে, এতিয়া কিন্তু মই তোমাক প্ৰশ্ন সুধিম দেই। তুমি কিন্তু উত্তৰ দিব পাৰিব লাগিব। মা সোধা, তুমি যি প্ৰশ্ন সোধা মই সব উত্তৰ দিব পাৰিম। ভেৰি গুড। তেতিয়াহ'লে কোৱাচোন, যদি কোনো এটা গ্ৰহই পৃথিৱীত আহি খুন্দা মাৰে তেতিয়াহ'লে কি হ'ব? মা তেতিয়া কি হ'ব জানানে? তেতিয়া টান শব্দ হ'ব। হা কি কৈছা এইবোৰ? কি টান শব্দ হ'ব? কিয়, আমি দেখোন টিভিত চাই থাকো সানি লিয়নি বাইদেৱে যে নাচি থাকে, এই দুনিয়া পিত্তালি দি, এই দুনিয়া পিত্তালি দি। কিয় মা, হয়নে নহয় কোৱাচোন তুমিয়ে? হে হৰি, তেতিয়াৰ পৰা সেইবোৰহে পঢ়িলানে? ইছ ৰাম, লকডাউনত মানে ল'ৰা ছোৱালীৰ মূৰবোৰ কিবাহে হ'লগৈ। হে প্ৰভু, কোনোমতে এই কৰোণাটো নাইকিয়া কৰি দিয়া, নহ'লে যে স্কুল নুখুলিলে এই ল'ৰা ছোৱালীবোৰৰ যে কি হাল হ'ব। ইয়াতে গম পাইছোঁ, পঢ়িব দিছোঁ, কিবা পঢ়িছেগৈ কিবা।